আসসালামু আলাইকুম বন্ধুসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিঅ'টো বিশেষকৈ ছোৱালীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক মোৰ বিষয়ে অলপ জনাই দিওঁ। মোৰ নাম মুছলিমা আহমেদা হয় আৰু মোৰ আব্বাজান এজন আলিম হয়। তেখেত মৌলানা পঢ়া আৰু তেখেতে মোক হাফিজা বনাবৰ কাৰণে বহুত ইচ্ছা কৰিছিলে, কিন্তু তেওঁৰ এই আশাটো পূৰণ নহ'ল। গতিকে তেওঁ যিমান পাৰে সৰুৰে পৰা মোক ঘৰতে শিকাইছে। তেওঁ নানা ধৰণৰ হাদিছ পঢ়িছে, তাৰ পৰা তেওঁ যি শিকিছে মোকো শিকাইছে। হ'লে তেওঁ কয় যে আমি যদি নিজে কিবা ভাল শিকোঁ, সেইটো আমি আনকো শিকাব লাগে, আৰু হাদিছ শুনি পেলাই আগলৈ লৈ যোৱাটো সেইটোতো আল্লাহ নবীৰ হুকুম হয়। সেইবাবে মই এই ভিডিঅ'টো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। মোৰ যিমান বন্ধু ভাই ভনী আছে, সকলোৱে মোক নানা ধৰণৰ প্ৰশ্ন সোধে। এইটো স্বামী স্ত্ৰীৰ ৰিলেটেডেই হওক বা মাহেকীয়াৰে হওক, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন সোধে। মই সিহঁতক শিকাই দিওঁ। হ'লে আজি মই ভাবিছোঁ যে তেনেকুৱা বহুত ছোৱালী আছে যাৰ মনত নানা ধৰণৰ প্ৰশ্ন আছে, কিন্তু সুধিবৰ কাৰণে ওচৰত কাকো নাপায় বা সুধিব লাজ কৰে। তেনেকুৱা ছোৱালীসকলক মই আজি কওঁ যে তোমালোকৰ মনত যেনেকুৱাই প্ৰশ্ন নাথাকক কিয়, তোমালোকে মোক সুধিব পাৰা। কমেণ্টৰ জৰিয়তে মোক সুধিবা, মই তাৰে এনচাৰ তোমালোকক দি দিম। বিশ্বাস ৰাখিবা মোৰ ওপৰত, মই তোমালোকক সদায় শুদ্ধটো শিকাম, কাৰণ মোৰ অন্তৰতো ভয় আছে। যিহেতু মই আল্লাহ তাআলাৰ ওচৰত হিচাপ দিব লাগিব, মই জবাব দিব লাগিব। গতিকে মই তোমালোকক সদায় শুদ্ধটো শিকাম। যদি তোমালোকে ভাবা এই ভিডিঅ'টোৰ জৰিয়তে কিবা সহায় হ'ব তোমালোকৰ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিবা, তাকি যেতিয়াই মই নতুন ভিডিঅ' কিবা আপলোড কৰোঁ, সেইটো যেন তোমালোকে মিছ নকৰি তাৰ পৰা বহুত কিছু শিকিব পাৰা। মোৰ ভিডিঅ' কেতিয়া আহিব মই নেক্সট ভিডিঅ'ত জনাই দিম। তেতিয়ালৈকে আসসালামু আলাইকুম।